হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিনো দিনটোত কি কৰোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ইমান ঠাণ্ডা দিছে, তো বাহিৰত ওলাবই নোৱাৰি আৰু আজি ৰাতিপুৱা বহুত কুঁৱলী দি আছে। তো আজি প্ৰথমে মোক ঘৰটো আগে চাফা কৰি লওঁ, তাৰপিছত বাহিৰৰ ভিউটো দেখুৱাম। এতিয়া গোটেইখিনি কাম কৰি লওঁ, মানে গোটেইখিনি কাম যদি জল্দি জল্দি কৰি লোৱা হয় তেতিয়া অলপমান পঢ়িব পাৰি, যিহেতু মই এবাৰ HS এক্সাম দিম। তো মই সেইকাৰণে ৰাতি প্ৰায় কাম কৰি থৈ দিওঁ আৰু দুপৰীয়া বা পুৱা যিখিনি থাকে মই জল্দি জল্দি কৰি লওঁ। কিন্তু আজি লং ব্লগ বনোৱাৰ কাৰণে মই মানে অলপমান বেছিকৈ কৰিব লগা হ'ল, কিন্তু ইমান কাম নকৰোঁ বাৰু, কিন্তু কৰোঁ। গাঁৱৰ ছোৱালীতো কাম কৰিবই লাগিব। আমাৰ গাঁৱৰ ছোৱালীবিলাকেতো জানেই নহয় কিমান কাম থাকে, গৰুৰ গোহালি চাফা কৰা ইত্যাদি সকলোবোৰ কাম থাকেই। আৰু যিখিনি বাৰু তাৰে মাজত কিছুমানে নকৰে বাৰু, সেইটো নকওঁ মই, কিন্তু যিখিনি কৰে সেইখিনি জানিব। আৰু মানে এইখিনি ভালকৈ কৰি লওঁ, তাৰপিছত আৰু পঢ়ি থাকিলেও ডিষ্টাৰ্ব নহয়, বা মাও গোটেইখিনি কৰিব প্ৰায় টান পায়, তো সেইকাৰণে ময়ে গোটেইখিনি কৰি দিওঁ, বা 50-50 হৈ যায় আৰু সেনেকুৱাকৈ কৰিব আৰু তেতিয়া জল্দি জল্দি শেষ হ'ব লাগে। আৰু এতিয়া যিহেতু সৰু দিন, আৰু ডাঙৰ দিন হ'লেতো ক'বই নালাগে, অলপমান লেটকৈ কৰিলেও কথা নাই। সৰু দিনত মানে বহুত মানে টাইমটো গুচি যায় ন, বহুত জল্দি যোৱা যেন লাগে, সেইকাৰণে মানে গোটেইখিনি কাম জল্দি জল্দি কৰি লওঁ। তো এইখিনি কামখিনি কৰা হৈ গ'ল। তাৰপিছত বেচিনখন চাফা কৰিব লগা আছিল বাবে সেইখনো মই চাফা কৰি ল'লোঁ। তাৰপিছত মানে চুলিখিনি অলপ বেয়া হৈছিল, তাৰপিছত সেইখিনি ঠিক কৰি ল'লোঁ। তাৰপিছত মই এতিয়া মানে সেইখিনি ঠিক কৰি লৈ এতিয়া বাহিৰত যাম, মানে বাহিৰত অলপমান কাম আছে, চোতালখন সাৰিব লগা আছে, তো সেইখিনিয়ে কাম আছে। তো সেইখিনি কাম কৰি লওঁ, তো আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি, আৰু গোটেইখিনি চাই থাকক। আৰু এতিয়াও মই ভালকৈ মানে জল্দি জল্দি চোতালখনো চাফা কৰি ল'লোঁ। তাৰপিছত মানে গৰুকেইটাৰ বাবে আমাৰ মানে অলপমান আলু কুটি আছোঁ, মানে আমাৰ আলু দিয়ে যিহেতু গৰুক ৰান্ধি কিনে, তো মই সেইখিনিও কৰি ল'লোঁ। আৰু সেইখিনিও কৰা হ'ল, এইখিনি মানে আলু, আৰু ইয়াতে চাউল দিব আৰু কিবা কিবি দিব। তাৰপিছত মই সেইখিনি কৰি থৈ আহিলোঁ বাৰীৰ ফালে, মানে আমাৰ ঘৰৰ পিছপিনে খাল সিঁচি আছিল, তো অলপ চাওঁ বুলি আহিলোঁ। মানে ইয়াতে মাছবিলাকতো ধুনীয়াকৈ মানে ইমান ডাঙৰ ডাঙৰ মাছ দেখিলে আৰু বহুত ভাল লাগে। আছোঁ মই কিটচেনত, মানে মই এতিয়া বনাই আছোঁ বইল ফিছ। মানে মোক যোৱাকালি ভিডিঅ'টোত এজন ছাবস্ক্ৰাইবাৰে মানে কমেণ্ট কৰিছিল যে বইল ফিছ কাৰী ৰেচিপি লাগে বুলি। তো আজি মই লৈ আহিছোঁ বইল ফিছ কাৰী ৰেচিপি, যিহেতু ছাবস্ক্ৰাইবাৰে ডিমাণ্ড কৰিছে, তো দিবই লাগিব। আৰু এয়া চোৱা, এতিয়ালৈকে হোৱা নাই, এয়া দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত মই লিংকটো দিয়া আছে, তেনেহ'লে আপোনালোকে চাব পাৰে। হৈ আছে, আমাৰ ভাত হৈ আছে। আৰু দেখিছেনে ইফালে মিচিং মাৰি আছে, দেখিছেনে, মানে আমাৰ ঘৰৰ পিছফালে খাল সিঁচি আছে, তো ইফালে মই বনাই আছোঁ ভাত, আৰু এয়া বইল ফিছ। এতিয়া মই ভাত বনাই আছোঁ, কেতিয়া বনাওঁ আপোনালোকে চাই থাকক। কালি টেঙা খাই আছে মোক দি কেনে, দেখছিনে গাইছ, মোক দি একলা একলি পানী খাই আছে। চৰি বগৰী টেঙা খাই আছে। মা আৰু ভাইটি টেঙা খাই আছিল। মই মানে দেখি দূৰৰ পৰাই দৌৰি দৌৰি আহিছোঁ যে ইয়াতে মোক এই টেঙা খালে বুলি। টেঙা দেখিলেতো এই ঠাণ্ডা দিনত ৰ'দতে খাব, তো দুয়োটাই মানে ৰ'দ বিচাৰি বিচাৰি যায়, আমাৰ ঘৰৰ পিছ মানে বাৰীতহে যায় বালাক। কিন্তু ময়ো মানে দেখি কিনে ৰ'বই নোৱাৰিলোঁ, ময়ো দৌৰি দৌৰি আহিলোঁ টেঙা খাবলৈ বুলি। আৰু দেখিছেনে আহিয়ে টেঙা খাবলৈ ধৰিছোঁ, আৰু বগৰীকেইটা বহুত টেষ্টি আছিল, আৰু সেইকাৰণে ময়ো ৰ'ব নোৱাৰিলোঁ, পুটুককৈ খাই দিলোঁ। তো আৰু ইয়াতে যিহেতু মানে ফিচাৰীত পানী সিঁচি আছিল মাছ ধৰিব, সেইকাৰণে ইয়াতে মাহঁতেও খাই আছিল। আৰু হাঁহকেইটা দেখিছেনে, দেখি কিনে মোৰ এনেকুৱা লাগিছে ধৰি আনি কাটি খাওঁ বুলি গাইছ। আৰু মা যিহেতু মাছ নাখায়, তো মাৰ বাবে মই পুৰি আছোঁ বিলাহী। এইটো মই এনেকুৱাকৈ পুৰিছোঁ কাৰণ এখন যি আছে জেলেংখন, তো মানে বেয়া হৈ গৈছে, তো সেইকাৰণে মই এনেকুৱাকৈ পুৰিব লগা হৈছে। তো মই এইখিনি এতিয়া ধুনীয়াকৈ পুৰি লওঁ, তো অলপমান চাফাই কাম আছে, তো সেইখিনি কৰি লওঁ, তো আপোনালোকে চাই থাকক। এতিয়া আহিছোঁ বাৰীত ভাত খাই, সেইখিনি বাৰু দেখুওৱা নহ'ল, আমাৰ মানে ফিচাৰীত মাছ মানে এৰি দি আছিল, তো মই চাবলৈ আহিলোঁ। আৰু আজিৰ লং ব্লগটো যদি ভাল লাগিলে প্লিজ লাইক এটা কৰিব নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজি ভিডিঅ'টো ইমানেই, আৰু নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে, তো বাই।